এভৰিৱান, আজি মাক প্ৰথমে দেখালোঁ দেই। মই আহিছোঁ সাহিত্য সভাই চাবলৈ, আৰু ইয়াৰ ছেকেণ্ড দিনাখন মানে 1 তাৰিখৰ দিনাখন, আৰু 1 তাৰিখত আহি গৈছোঁ। আৰু লগতে আপোনালোকে দেখিব পাৰিছে ইয়াত আছে 107খন প্লেক আৰু 107জন সাহিত্যিকক উৎসৰ্গনি কৰা হৈছে। লগতে শ্বহীদ তৰ্পণ এইখিনি দেখালোঁ, আৰু লগতে এইখন হৈছে 20,000লৈকে বহিব পাৰে, আৰু এই ৰভাতলিখন। লগতে আপোনালোকে দেখিছে সাহিত্যিকৰ মানে যিটো গ্ৰন্থমেলা হয়, আৰু গ্ৰন্থমেলাতে এই সকলোখিনি মিলা হৈছে। এইবিলাক চাওকচোন প্ৰদৰ্শনী, আৰু লগতে ইমান মৰম লগাটো বনাইছে এইখন ঘৰ, তাঁতশাল, আৰঙি গোসাঁই ঘৰ। লগতে এই গ্ৰন্থমেলাত লৈ দেখিছোঁ এখন কিতাপলৈ আছামিৰ বুক, আৰু লগতে ইফালে চাওকচোন, ইফালে হৈছে বৰগীত, ইফালে নামঘৰ, সূত্ৰধাৰ, বৰগীত এইবিলাক চলি আছে। বহুত ভাল লাগিলে চাই, আৰু লগতে আমি গুচি আহিলোঁ। ইমান যে মানুহ হৈছে, আৰু মায়ে ইয়াত পূজা কৰিলে।